Hey guys, welcome to my YouTube channel Pranab Drama Official. আপোনালোকে মোৰ ভিডিঅ'ত এনে থিয়েটাৰৰ ভিডিঅ' দেখি থাকে। আজি আপোনালোকক এটা বেলেগ ভিডিঅ' দেখুৱাম। কি দেখুৱাম আপোনালোকে চাই থাকক। তো আপোনালোকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো অকল কথাটো হ'ল এনেকুৱা যে মই মানে এইটো চেনেলত অকল থিয়েটাৰৰ ভিডিঅ'হে আপলোড কৰোঁ। কিন্তু যোৱাকালি এটা ঘটনা হৈ গ'ল বৰকাত। মানে এঘৰ মানুহৰ বাচ্চা এটা জন্ম পাইছিলে। এই বাচ্চাটো ঘৰতে জন্ম পাইছিল। পিছত সেই বাচ্চাটোৰ জণ্ডিছ হ'ল। তাৰপিছত কি কৰিলে সকলো ফালেতো পানীয়ে, তো মানুহবিলাক আহিব কেনেকৈ বা সেই বাচ্চাটোক কেনেকৈ লৈ আহিব। তো কি কৰিলে গাঁৱৰে স্থানীয় ব্যক্তি এজনে মানে CRPFক খবৰ দিলে। তাৰপিছত CRPF আহি পেলাই তেওঁলোকে পানীৰ পৰা মুকলি ঠাইত ওলাই লৈ আহিলে সেই মানুহঘৰক। তাৰপিছত আপোনালোকে ভিডিঅ' ক্লিপটো চাওক, গম পাব কি হ'ল পিছৰখিনি। এই ঘটনাটো হৈছে কামৰূপ জিলাৰ বৰকা গাঁৱৰ। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ কি হয়। অকল আপোনালোকে দেখিছে কিমান পানী হৈছে। মই মানে পাৰৰ পৰা চাই থাকিব নোৱাৰিলোঁ, সেইকাৰণে ময়ো নামি আহিলোঁ পানীত। এয়া দেখিছে আপোনালোকে কিমান পানী হৈছে, সকলো পিনে মাত্ৰ পানীয়ে পানী। চাবলৈ আহিছোঁ নাওখন কেনেকৈ চলায়। আপোনালোকে চাই থাকক ভিডিঅ'খিনি। মই ইণ্ডিয়ান আৰ্মিক চেলুট জনাইছোঁ যে এটা বাচ্চাৰ কাৰণে মানে ইমানকেইজন মানুহে নিজৰ জীৱনক মানে হেৰি কৰি পেলাইও এটা সৰু বাচ্চাৰ কাৰণে এনেকৈ ওলাই আহিছে পানীৰ মাজত। আই চেলুট ইউ ইণ্ডিয়ান আৰ্মি। দিব লাগিব, তেওঁলোকৰ ইয়াত ডিউটি হয়। তেওঁলোক বুলিয়ে নহয়, আমি সকলোৱে তেওঁলোক উদ্ধাৰ কৰা উচিত। পাৰোঁ মানে কোনোবা বিপদত পৰিলে আমি সকলোৱে হেল্প কৰাটো আমাৰ উচিত। মানে চাই থকাটো আমাৰ মানে পাপ বুলিয়ে ক'ব লাগিব। কাৰণ আমাৰ সন্মুখত এজন মানুহৰ কিবা এটা হৈ যাওক, এইটো আমি মানে মই অৱশ্যে চাই থাকিব নোৱাৰোঁ। অৱশেষত সেই মানুহগৰাকী আহিল নাওত। আপোনালোকে দেখিছে, ৰ'ব দেখুৱাই আছোঁ আপোনালোকক, ওচৰৰ পৰা দেখুৱাই আছোঁ এই বাচ্চাটো আৰু মানুহগৰাকী। আই চেলুট ইউ ইণ্ডিয়ান আৰ্মি। এয়া দেখিছে আপোনালোকে মানুহগৰাকী, চাওক আপোনালোকে কিমান কষ্ট কৰিছে তেওঁলোকৰ কাৰণে এইকেইজন মানুহে। আই চেলুট ইউ ইণ্ডিয়ান আৰ্মি। বন্ধুসকল, মই মানে এই কাহিনীটো দেখি পেলাই মানে চাই থাকিব নোৱাৰিলোঁ। চ' ভিডিঅ' বনাই দিলোঁ এটা। দায়দোষ নধৰিব, মোৰ এইটো চেনেলত মানে অকল থিয়েটাৰৰ ভিডিঅ'হে দিওঁ। কিন্তু এনেকুৱা কামবোৰ দেখিলে মই কিবা ৰৈ থাকিব নোৱাৰোঁ। চ' ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে কোনে কি মানে কয় এইটো মই মানে ভাবি থকা নাই আৰু। আপোনালোকে যি কয় ক'ব আৰু। মানে ভাল লাগে এনেকুৱা কাহিনী দেখিলে। এনেকুৱা পানীৰ মাজতো এটা জীৱন যে ৰক্ষা পৰিব, ভাল লাগিল দেখি। আপোনালোকে মোক জনাব কমেণ্ট কৰি। যদি আপোনালোকে থিয়েটাৰত বাহিৰেও কিবা কিবি ব্লগ ভিডিঅ' চাব বিচাৰে, তেতিয়াহ'লে মোক কমেণ্টত জনাব। আপোনালোকৰ মানে কমেণ্টৰ মই অনুগ্ৰহ আপোনালোকৰ মানিবলৈ চেষ্টা কৰিম। শেষত এইটোৱে কওঁ, এই ভিডিঅ'টো আছিল আপোনালোকৰ কামৰূপ জিলাৰ বৰকা গাঁৱৰ বানপানীৰ মাজত এটা শিশুক মেডিকেলত নিবলৈকে হেল্প কৰিলে ইণ্ডিয়ান আৰ্মিয়ে। তো গাইজ দেখিছে আপোনালোকে এইজনী মাইকী আৰু এই বাচ্চাটো। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আগলৈ নতুন এটা ভিডিঅ'ত লগ পাম। জয় আই অসম।